আজি আমাৰ সৈতে আছে দীপজ্যোতি বৰা আৰু প্ৰণামিকা গগৈ। দীপজ্যোতি, মই প্ৰথমে আপোনাৰ কাষলৈ আহিছো। আপোনাৰ পৰা জানিব বিচাৰিছো আপোনাৰ ল'ৰালি কালৰ বিষয়ে। পোনপ্ৰথমে আপোনালোকৰ এই যুৱ সাহিত্য অনুষ্ঠানটোলৈ আমন্ত্ৰণ কৰি অনাৰ বাবে আমাৰ সকলো তৰফৰ পৰা ধন্যবাদ জনাইছো। ল'ৰালি বুলি ক'লে প্ৰথমে মোৰ গাঁওখনলৈকে মনত পৰে। যোৰহাটত সেই জন্মগ্ৰহণ কৰা গাঁওখনৰ পৰা আজি গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকালৈকে এক দীঘলীয়া পৰিক্ৰমা। গাঁৱৰ সেই ঢাপকোটা প্ৰাথমিক বিদ্যালয়ত একেলগে পঢ়া, বিভিন্ন ধৰণৰ খেল খেলা, সৰু সৰু গান, কবিতা। তাৰ পাছত যোৰহাট গভ বইজ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা মেট্ৰিক আৰু যোৰহাটৰ আমাৰ জগন্নাথ বৰা মহাবিদ্যালয়ৰ পৰা স্নাতক পৰ্যায়লৈকে যি পৰিক্ৰমা আমি অতিক্ৰম কৰিছো। আচলতে শৈশৱৰ দিনবোৰ সঁচাকৈ খুব সোণালী দিন। কথাখিনি কৈ থাকিলে শেষ কৰিব নোৱাৰি। খুব সুন্দৰ। এই মুহূৰ্তত আপোনাৰ পৰা জানিব বিচাৰিছো, আপুনি খুব সুন্দৰ সুন্দৰ কবিতা লিখে আৰু আপোনাৰ কবিতা কিছু মই পঢ়িবলৈও পাইছো। গতিকে আপোনাৰ পৰা জানিব বিচাৰিছো আপোনাৰ কবিতাৰ মূল বিষয়বস্তু কি? কেনেধৰণৰ বিষয়বস্তুক মূল কেন্দ্ৰ হিচাপে লৈ আপুনি কবিতাসমূহ লিখে? আচলতে কবিতা লিখিবলৈ আৰম্ভ কৰিছিলো জগন্নাথ বৰা মহাবিদ্যালয়ৰ পৰা। জগন্নাথ বৰা মহাবিদ্যালয়ত অধ্যয়ন কৰি থাকোতে এখন কৰ্মশালা হৈছিল কবিতা গল্পৰ। সেই সময়ৰ সম্পাদিকা মনালিছা বৰঠাকুৰ বাৰ তত্বাৱধানত আমি এটা গ্ৰুপ কৰি বিভিন্ন ধৰণৰ অনুষ্ঠান কৰিছিলো আৰু কবিতা লিখাৰ আৰম্ভণি সেই তেতিয়াই। সেই সময়ৰ পৰা আচলতে গাঁৱৰ বিষয়বস্তু যদি আমি কওঁ, গাঁৱৰ পৰা আৰম্ভ কৰি একেবাৰে মানুহৰ সপোন, আজিৰ যি বাস্তৱ, সেই সকলোবোৰেই কবিতাৰ বিষয়বস্তু হৈ আহিছে। কিন্তু কবিতা যিহেতু মনৰ বস্তু, সেইকাৰণে বিশেষভাৱে কিছুমান ব্যক্তিগত ভাৱনুভূতিও তাৰ লগত মিশ্ৰণ হৈছে। প্ৰকৃতাৰ্থত কবলৈ গলে কবিতা লিখিলেই যে কবি হব লাগিব তাৰ কোনো যুক্তি নাই। মানুহৰ মনলৈ অহা ভাৱ কিছুমানক যেতিয়া আমি আখৰেৰে প্ৰকাশ কৰো, তাকে এক কথাত কবলৈ গলে কবিতা বুলি কোৱা হয়, নহয় জানো? হয় হয়। ধন্যবাদ। এই মুহূৰ্তত আমি আপোনাৰ পৰা কবিতা শুনিব বিচাৰিছো। প্ৰথমে মই গুৱাহাটী বিশ্ববিদ্যালয় অহাৰ এটি অনুভৱ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিজন ছাত্ৰ ছাত্ৰী যি কৃষ্ণচূড়াৰ নগৰী বুলি কৈছিল, সেই কৃষ্ণচূড়াৰ নগৰীখনক ভাল পোৱাৰ এটা কবিতা সকলোৰে বাবে আগবঢ়াইছো। কবিতাৰ শিৰোনাম সমীপেশু কৃষ্ণচূড়াৰ নগৰৰ প্ৰতিজন সতীৰ্থ। নিতালে নীৰৱে কুহেলিকা গুচাই দুখ মোকালি নামিছে জালুকবাৰী, অ মোৰ প্ৰাচীন কবিতাৰ চহৰ। অম্বিকাগিৰিৰ কি সকিয়নিত মোৰ উৰে ৰাতি টোপনি অহা নাছিল। ৰূপ কোঁৱৰৰ কি গীতিমালিকাত মই বিভোৰ হলো অতদিন, অ মোৰ প্ৰিয়তম জালুকবাৰী। নতুনৰ ধুনুক থানাক খোজ ৰিণি ৰিণি শুনিছো, অৱগুণ্ঠন আঁতৰাই চিনাকি দিয়া এই মিছিলক, যি মিছিলে চিজিল লগাব সময়, জাতি, ভাষা, মাটি, জীৱন, জয়গান। মেঘালীৰ সন্ধিয়াৰ ৰঙা ৰঙা মেঘ, মেঘ চুলি লগ পাওঁ বিষ্ণুৰাভা, মেঘ চুলি লগ পাওঁ বিষ্ণুৰাভা, মেঘ চুলি লগ পাওঁ অমূল্য বৰুৱা। সেই তীব্ৰতৰ সপোনক খেদি ফুৰো, যি সপোনে জীয়াই ৰাখে ভৱিষ্যতৰ সূৰ্য। জালুকবাৰীৰ আলোক যাত্ৰাত একেলগে আমি খোজ লওঁ, এই দিন গানৰ, এই দিন গানৰ, আপোন মোৰ আপোনাৰ ভাষা কৃষ্টিৰ দহিকতৰা দিনৰ সূৰ্যমুখীমা। আপুনি মই আহক আল ফুলে সাজো সমন্বয়ৰ জোনালী সোণালী বাট। কবিতাৰ শিৰোনাম ফাগুন, এটা বাটৰ নাম। শিমল ফুলাৰ বতৰত ফাগুন আহে, সৰা পাতৰ দলিচাত খোজ দিয়ে এটি দুটি জুলীয়া শালিকা। পিছে তুমি কোৱাৰ দৰে ফাগুন মানে মাথো প্ৰেম নহয় শকুন্তলা। ই যে জিৰণিৰ সময়, ই যে সময় মুকলি কৰা নতুনৰ বাট। যি বাটে আহিছিল এদিন শাওণ, আহিন কিম্বা আঘোণ লাহে লাহে। নসাজ পিন্ধিবৰ বাবে ফাগুনে পিন্ধাই দিয়ে ধূলিয়ৰী সাজ, ফাগুনে কাটে জীৱনৰ বাট। পানীময় জীৱন বাটত আমি বিচাৰো সুখ, যিদৰে বিচাৰে বেশ্যা প্ৰেমাকাংক্ষিত পুৰুষে। সেই বাটেদি দুখ আহে অনাকাংক্ষিত পত্নীৰ দৰে, চাঙৰ দৰে লাগি থাকে অনবৰতে আলিংগনৰ বিচাৰি সুযোগ। সেই বাটত বৰষুণ হয়, হাঁহিবোৰে এৰি দিয়ে কাগজৰ নাও। বৰষুণবোৰ বান হয়, নাওখনৰ টিংটো অদৃশ্য হয়, খহি যায় সোণৰ কাৰেং। বানবোৰ সাগৰ হয়, সেই সাগৰতে আমি খেপিয়াই যাওঁ, কিজানিবা পাওঁ মানিকী মাধুৰী। কবিতাৰ শিৰোনাম মাজনিশাৰ কবিতা। বহুদিনৰ পৰা বতৰটো গোমা, কৃষ্ণচূড়া কেইজুপিও হাঁহিবলৈ পাহৰিছে। মেঘালীৰ কাষৰ বকুল জোপায়ো অভিমান কৰি ফুলিব এৰিছে, তোমাক দেখা নাই যে সেইবাবে। মই এতিয়াই বয়স হলৰ এটা মুক্ত বিহংগ, তুমি সজাত বন্দী মইনা চৰাই, ভাঙিব খুজিও ভাঙিব নোৱাৰা শিকলিৰে বন্ধা। ওলাবাচোন এদিন
মাজনিশা জালুকবাৰীৰ উৰণীয়া সেতুৰ তলত টিকা চাহৰ পিয়লাত জলক মাৰি লুকাই চুই কৈ চাম তৰাৰ দৰে জিলিকি থকা তোমাৰ মুখৰ তিলবোৰ। তুমিতো দেখা নাই মাজনিশা জালুকবাৰীৰ নিস্তব্ধতা, দেখিছা ব্যস্ততা, দৌৰা দৌৰি, হাই হুল্লা। শুনা নাই চাগৈ ৰেকৰ্ডাৰৰ ছুইচ অফ কৰি থলেও সমাধিত বহি ভূপেন দাই আওলাই। সাগৰ সংগমত কটনা সাঁতুৰিলেও তথাপিও হোৱা নাই ক্লান্ত। তোমাৰ খিলখিল হাঁহিত নিশ্চয় পুনৰ ৰঙীন হৈ পৰিব কৃষ্ণচূড়াৰ আকাশ আৰু হয়তো গুণগুণাব তোমাক দেখা পালে সপোন জাগি উঠে বুকু খনি হৈ তাজমহল। সিঁচি দিব বহু দিনৰে পৰা সাঁচি ৰখা বকুল ফুল মাথো তোমাৰ খিলখিল হাঁহিত নিশ্চয় পুনৰ ৰঙীন হৈ পৰিব কৃষ্ণচূড়াৰ আকাশ আৰু হয়তো গুণগুণাব তোমাক দেখা পালে সপোন জাগি উঠে বুকু খনি হৈ তাজমহল। সিঁচি দিব বহু দিনৰে পৰা সাঁচি ৰখা বকুল ফুল মাথো তোমাৰ বাবে, তুমি তাৰে মালা এঠাৰি গাঁঠিবা তোমাৰ পৰা মোলৈকে বিয়পা। ধন্যবাদ। ধন্যবাদ। আপুনি খুব সুন্দৰকৈ আপোনাৰ কবিতাকেইটা পাঠ কৰিলে। সঁচাকৈ শুনি খুবেই ভাল লাগিলে। আশা কৰো আমাৰ শ্ৰোতাসকলেও শুনি নিশ্চয় ভাল পালে আৰু আগলৈও আপুনি এনেদৰে কবিতা লিখি আমাৰ পাঠক সমাজলৈ আগবঢ়াই দিয়ক, আমি তাৰেই কামনা কৰো। ধন্যবাদ। এই মুহূৰ্তত মই আহিছো প্ৰণামিকা গগৈৰ